Question number 13 এখন নাটকত শিশুৰ বাবে প্ৰতিটো টিকটৰ দাম 100 টকা আৰু প্ৰাপ্তবয়স্ক ব্যক্তিৰ বাবে প্ৰতিটো টিকটৰ দাম 250 টকা এখন নাটক চাবলৈ শিশু আৰু প্ৰাপ্তবয়স্ক ব্যক্তি গৈছে শিশুৰ বাবে পইচাটো অকমান কম 100 টকাকৈ লৈছে আৰু প্ৰাপ্তবয়স্ক ডাঙৰ মানুহৰ কাৰণে 250 টকাকৈ লৈছে টোটাল 50 জন ব্যক্তি গৈছে টোটাল 50 জন ব্যক্তি গৈছে যদি শিশু যদি 20 জন গৈছে প্ৰাপ্তবয়স্ক 30 জন গৈছে বুজি পালা শিশু যদি 25 জন গৈছে প্ৰাপ্তবয়স্ক 25 জন গৈছে তেতিয়া টোটাল 50 জন হ'ব 50 জন ব্যক্তিৰ পৰা সৰ্বমুঠ 8600 টকা সংগ্ৰহ কৰা হ'ল তেওঁলোকৰ মাজত শিশুৰ সংখ্যা কিমান আছিল ধৰা হ'ল শিশুৰ সংখ্যা x 13 নম্বৰ let শিশুৰ সংখ্যা x এটাকে প্ৰাপ্তবয়স্ক ব্যক্তিৰ সংখ্যা টোটাল কিমান গৈছিলে 50 জন গৈছিলে না 50 জন 50 minus x 50 minus x বিয়োগ কৰিব লাগিব হেকান তেতিয়া আমি পাম এতিয়া আমি সমীকৰণটো পাতিব লাগে তে সমীকৰণটো পাতিবলে প্ৰথমতে আমি সমীকৰণটো পাতিলো তাৰ পিছত বুজাম প্ৰশ্ন মতে শিশু কিমান গৈছে 1 জন আৰু প্ৰতিজন শিশুৰ বাবদ কিমান 100 টকা 100x 100 পূৰণ x 100x যোগ টোটাল হৈছে একাৰণে যোগ কৰিছো টোটাল প্ৰাপ্তবয়স্ক ব্যক্তি কেজন 50 minus x জন সিহঁতৰ তেওঁলোকৰ বাবে কিমান টকা 250 টকা টোটাল কিমান 8600 টকা এটো আমি সমীকৰণটো পাতিলো এটা আমি সমীকৰণটো সমাধান কৰিম তাৰ আগতে 100x টো কেনেকৈ হল তোমালোক 10 জন লৰা গুৱাহাটীত কলাক্ষেত্ৰ চাবলৈ আহিছা 10 জন লৰা গুৱাহাটীত কলাক্ষেত্ৰ চাবলৈ আহিছা আৰু এজন লৰা টিকেটৰ দাম 10 টকা 10 জনৰ দাম কিমান হ'ব 10 পূৰণ 10 পূৰণ কৰিব লাগিব না তাৰ মানে এটো হৈছে পইচা এটো হৈছে ব্যক্তি পইচা আৰু ব্যক্তি পূৰণ কৰিব লাগিব পইচা আৰু ব্যক্তিৰ সংখ্যা তেতিয়া আমি সৰ্বমুঠ পইচাটো পাম সৰ্বমুঠ পইচা কিমান উঠিছে বুলি কৈছিলে 8600 ঠিক তেনেদৰে এটো প্ৰাপ্তবয়স্ক ব্যক্তিৰ কাৰণে পইচা আৰু তেওঁলোকৰ সংখ্যা এটা সমীকৰণটো সমাধান কৰো 100x টো 100x হৈ থাকক 250x 250 into 50 মুখতে কৰিম 25 পূৰণ 5 125 বুলি মই জানো গতিকে 125 লিখিলো শূন্য দুটা এটা দুটা প্লাস মাইনাসে মাইনাস 250 into x 250x equal to 8600 100x 250x প্লাস মাইনাসে মাইনাস 250 পৰা 100 গলে 150 থাকিব লগত থাকিব x আগত চিন বহিব মাইনাস কাৰণ এই 250 টো ডাঙৰ আৰু ডাঙৰৰ আগত মাইনাস আছে ইকুৱেল 8600 টো সোঁফালে আছে গতিকে হেফালে থাকক আৰু এই 12500 টো আমি বাওফালে আসলে না সোঁফালে লৈ যাও সংখ্যাবিলাক সোঁফালে লৈ আহিছো 12500 minus 150x এটা বিয়োগটো কৰি লও প্লাস মাইনাসে মাইনাস ডাঙৰ কোনটো চিনটো বাদ দিলে ডাঙৰ কোনটো 12500 ডাঙৰ 12500 পৰা 8600 টো বিয়োগ কৰাচোন 12500 পৰা 8600 বিয়োগ কৰা 0 0 এবাৰ 15 পৰা 6 গলে 9 11 পৰা 8 গলে 3 3900 বিয়োগ অংক শিকাব লাগিব নি 3900 আগত মাইনাস চিন হ'ব কাৰণ এই ডাঙৰ সংখ্যাটো আগত মাইনাস চিন আছে দুইফালে মাইনাস আছে না কাটুন যাব মাইনাসটো উঠি যাব মাইনাসটো উঠাই পেলাই বহাম x equal to ইফালে পূৰণ হৈ আছিল না x ৰ লগত 150 টো ইফালে হৰণ কৰি দিম এতিয়া চোৱা এতিয়া আমি এটো হৰণটো কৰিব লাগিব হয় না
শূন্য শূন্য আমি কাটি দিব পাৰোঁ কাটি দিব মানে আমি মনতে কাটি দিব পাৰোঁ ইয়াত কাটি দিব নহ'ব শূন্য শূন্য যদি আমি কাটি দিওঁ কি থাকিব 390 ক 15 হৰণ কৰিব লাগিব 390 ক 15 হৰণ কৰিব লাগিব 15 কে 15 2 15 30 শূন্যৰ তললৈ নামি আহিলে 9 নামি আহিলে 70 6 15 90 6 15 90 গতিকে 26 গতিকে x = 26 পালো গতিকে x টো কি আছিল শিশুৰ সংখ্যা প্ৰশ্নটো কি সুধিছিল প্ৰশ্নটো আমাক তেওঁলোকৰ মাজত শিশুৰ সংখ্যা উলিয়াব দিছিল বুজিছে আমি শিশুৰ সংখ্যা পালো শিশুৰ সংখ্যা আমি 26 জন পালো শিশুৰ সংখ্যা 26 জন হলে প্ৰাপ্তবয়স্ক ব্যক্তিৰ সংখ্যা 50 - 26 কিমান হ'ব 24 সহজ হয়